हेलो गाइज আপোনালোক সকলোকে মিলি ইউটিউব চেনেললৈ ওয়েলকাম জনাইছো। আজি আকৌ মই আপোনালোকৰ মাজলৈ লৈ আহিছো এটি নতুন ভিডিঅ'লৈ। সো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আজি আলোচনা কৰিব লগা বিষয়টো হৈছে পাৰ্চেন্টেজ মিন্স শতাংশ বা শতকৰা। শতাংশ বুলি ক'লে আমি বুজো যে শতাংশই 100ৰ ভিতৰত কিমান সেইটোকে বুজায়। শতাংশ বুজাবলৈ পাৰ্চেন্টেজ এই চিনটোৰে বুজোৱা হয়। উদাহৰণস্বৰূপে 5%। ইয়াৰ অৰ্থ হৈছে 5/100। যদি পৰীক্ষাত পাৰ্চেন্টেজ উলিয়াবলৈ আহে তেন্তে আমি কেনেকৈ উলিয়াম? এই ভিডিঅ'টোৰ জৰিয়তে এটা উদাহৰণ লৈ চাওঁ আহক। উদাহৰণ 1 3/10ক শতাংশত প্ৰকাশ কৰা। সমাধান 3/10ক শতাংশত প্ৰকাশ কৰিলে হ'ব 3/10 × 100%। এইটো 0 কাটি গ'ল আৰু 3 ওপৰত 3 থাকিলে ইয়াত 10 3 আৰু 10 ইনটু কৰিলে আমি 30 পাম। তলত 1 থাকিলে 1%। সো 1 এদি 30ক আমি কেইবাৰ যাব 30 বাৰ। সো 30%। সো এই উদাহৰণটোৰ জৰিয়তে বুজি পাইছে চাগে আপোনালোকে পাৰ্চেন্টেজ কেনেকৈ উলিয়াও। সো আমি আৰু এটা উদাহৰণ লৈ চাওঁ। উদাহৰণ 2 60%ক ভগ্নাংকত প্ৰকাশ কৰা। সমাধান 60%ক ভগ্নাংকত প্ৰকাশ কৰিলে হ'ব 60 × 1/100 60/100। 0 কাটিলে 6ক কেইবাৰ যাব 2 3 × 6 2 5 × 10 থাকিলে 3/5। এতেকে নিৰ্ণেয় ভগ্নাংক হ'ব 3/5। সো আজিৰ ভিডিঅ'টো ইমানেই আছিল। যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে তেওঁলোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবৰ লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব, যাতে মই আপলোড কৰা নতুন ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। আৰু কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। থেংক ইউ।